বন্ধুসকল, যিহেতু আমি কাঠফুলাৰ টোপোলাৰ পেকেট খুলি নিদিওঁ, সেয়েহে কাঠফুলাৰ টোপোলাখিনি বনাই উঠি এনেদৰে বাঁহৰ এটা কাটা বনাই লৈ 1 ইঞ্চিমান ডাঙৰ ফুটা কৰি কটন দিয়া যায়। এইটো চাওক, এনেদৰে চাৰিওফালে 7টা বা 8টা ছাইড ফুটাই লৈ কটন দিব লাগে। আৰু 22 দিন বা 24 দিন পিছত কাঠফুলাৰ টোপোলাখিনি যেতিয়া সম্পূৰ্ণ বগা হ'ব, তেতিয়া কটনখিনি ওলাই দিয়া যায়। এনেদৰে 22 দিন বা 24 দিন পিছত যেতিয়া কাঠফুলাৰ টোপোলাখিনি বগা হ'ব, তেতিয়া কটনখিনি ওলাই দিব লাগে। তেতিয়া যিফালে ফুটোৱা হৈছিল সেইফালে কাঠফুলা গজিব। আৰু বন্ধুসকল, এনেদৰে ফুটাই কটন নিদিয়াকৈও আৰু এটা পদ্ধতি আছে। 22 দিন বা 24 দিন পিছত যেতিয়া সম্পূৰ্ণ বগা হ'ব, তেতিয়া 4টা ছাইড কাটি দিব লাগে। 4টা ছাইড ব্লেডেৰে ফালাই দি দিব লাগে। তেতিয়া যিফালে ফালাই দিয়া যায় সেইফালে কাঠফুলা গজি আহিব। আপোনালোকক মই দেখুৱাই দিম কেনেদৰে ফালাব লাগে। এইটো চাওক বন্ধুসকল, এনেদৰে এটা ছাইড কাটিলোঁ আমি। এনেদৰে চাৰিও ছাইড কাটিব। এনেদৰে চাওক, এনেদৰে 4টা ছাইড ব্লেডেৰে ফালাই দি দিব লাগে। বন্ধুসকল, মই আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকে ফুটাই কটন নিদিয়াকৈ সম্পূৰ্ণ বগা হ'লে 4টা ছাইড ব্লেডেৰে ফালাই দি দিব। তেতিয়া কটনৰ খৰচো বাচিব। গতিকে বন্ধুসকল, আজিলৈ ইমানেই। ভিডিঅ'টো যদি চাই আপোনালোকে ভাল পালে এটা লাইক কৰিব আৰু নতুন ভিউৱাৰ্ছ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰিব। মই আপোনালোকক এনেদৰে নলেজেবল ভিডিঅ' দি থাকিম। গতিকে বন্ধুসকল, আজিৰ কাৰণে বিদায় লৈছোঁ। লগ পাম এটা নতুন ভিডিঅ'ত। বিদায় বন্ধুসকল, জয় আই অসম।